নমস্কাৰ বন্ধু বান্ধৱীসকল, বিডি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই বিপাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো যিহেতু ভালে আছোঁ, গতিকে আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ নতুন চেনেলটি ছাবস্ক্ৰাইব কৰি একেবাৰে নাপাহৰিব। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই এতিয়া এটা বস্তু বনাম, পিঠা অলপ বনাম। তাকে এতিয়া মই নাৰিকল এটা যিহেতু আছিল, গতিকে মই এতিয়া ৰুকি পিনে এইখিনি মই ঠিক কৰি লৈছোঁ। এয়া আপোনালোকে দেখিছে, এইখিনি মই ঠিক কৰি লৈছোঁ। লৈ এতিয়া নাৰিকলখিনি মই ভাজিম। এতিয়া মই গেছটো জ্বলাই কিনে কেৰাহীটো পাতি দিলোঁ। কেৰাহীটো পাতি মই এতিয়া নাৰিকলখিনি ভাজিম। ইয়াতে যিহেতু কিছুমানে তেল দিয়ে বা কম পৰিমাণে হ'লে ঘি দি ভাজিব পাৰে, কিন্তু মই একো নিদিয়াকৈ নাৰিকলখিনি কেৰাহীটো দি দিলোঁ। এতিয়া মই অলপ লৰাই কৰি এতিয়া তাত চেনি দিম। চেনি যিহেতু নাৰিকলত অলপ বেছি পৰিমাণে লাগে, গতিকে মই জোখ কৰি চেনিখিনি দি দিছোঁ ইয়াত। চেনিখিনি দি লোৱাৰ পিছত এতিয়া মই অলপ ভাজি ল'ম। এতিয়া লৰাই দিছোঁ। চেনিখিনি দিয়াৰ পিছত মই নাৰিকলখিনি লৰাই কিনে থৈ আহিছোঁ আৰু সেইপিনে নাৰিকলখিনি হয় মই এতিয়া পিঠাকেইটা বনাবলৈ আটাখিনি ঠিক কৰি লৈছোঁ। আটাখিনি মোৰ হিচাপমতে মই আটাখিনি লৈ ইয়াতে অলপ নিমখ দিলোঁ। নিমখখিনি এইকাৰণে দিছোঁ, চবেইতো দিয়েই, কাৰণ হজমৰ কাৰণে হওক বা সোৱাদৰ কাৰণে মই নিমখ অলপ দি দিছোঁ। ইয়াত আটাখিনি মিক্স কৰি এতিয়া মই আটাখিনি মঠি ল'ম। এতিয়া মোৰ আটাখিনি মঠি পেলাই ঠিক কৰি হৈ গৈছে, দেখিবলৈ পাইছে। বহুত বেছি লোৱা নাই আৰু এইপিনে নাৰিকলখিনিও মোৰ ভাজি হৈ গৈছে। নাৰিকলখিনি অলপ বেছি পৰিমাণে ভাজি লৈছোঁ, কাৰণ মই যিহেতু পিঠাটোৰ ভিতৰত মই নাৰিকলখিনি দি দিম, গতিকে মই ইমান বগা হৈ থকাটো প্ৰয়োজন নহ'ব। গতিকে মই নাৰিকলখিনি অলপ বেছিকৈ ভাজি ল'লোঁ আৰু এইপিনে আটাখিনি মঠি পেলাই থোৱাখিনি মই এতিয়া লাডুখিনি কৰি ল'লোঁ। এতিয়া মই ৰুটিৰ দৰে বেলি ল'ম। এইখিনি বেছি পৰিমাণে কৰা নাই, যিহেতু ঘৰতে খাবৰ কাৰণেহে মই বনাইছোঁ আজৰি সময় হৈ থকা দেখি, আৰু নাৰিকলটো যিহেতু ঘৰতে আছিলে, গতিকে মই ঠিক কৰি পেলাই মই পিঠাকেইটা বনাম বুলি ৰেডি কৰি ল'লোঁ। এতিয়া মই লাডুকেইটা বেলিব লাগিব যিহেতু, গতিকে মই ইয়াতে অলপ শুকান আটা ল'লোঁ। শুকান আটাখিনি লগাই পেলাই ইয়াত বেলিবলৈ সুবিধা হয়, গতিকে মই আটাখিনি ঠিক কৰি কাষতে থৈ লৈছোঁ। এতিয়া মই বেলিম, কাৰণ পিঠাটো আমি ৰুটিৰ দৰে বেলিব লাগিব। যেনেদৰে আমি ৰুটিটো বেলোঁ, তাৰ ভিতৰত মই নাৰিকলখিনি সোমোৱাই দিম। এয়া দেখিবলৈ পাইছে, এতিয়া মোৰ বেলি হৈ গ'ল। বেলি ইমান গোলকৈ আৰু ইমান জোখৰ মতে মই এইকাৰণে বেলিছোঁ, কাৰণ পিঠাই হওক বা লাডুৱে হওক অলপ জোখৰ মতে হ'লে ভাল লাগে। গতিকে মই গোটেইখিনি একেটা জোখৰে জোখৰ দি পেলাই মই পিঠাখিনি বেলি ল'লোঁ। আৰু ইয়াতে এতিয়া মই এটা এটাকৈ লৈ পেলাই মই নাৰিকল সোমোৱাই পেলাই মই আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাওঁ। এতিয়া মোৰ সকলোখিনি যোগাৰ হৈ গৈছে, গতিকে মই এতিয়া পিঠাটো বনাবলৈ আৰম্ভ কৰিছোঁ। মোৰ আজি কেমেৰাটো ধৰি দিবলৈ যিহেতু মানুহ নাই, গতিকে মই এখন হাতেদি কেমেৰা ধৰি এখন হাতেদি বনাব লগা হৈছে। গতিকে মই গোটেইখিনি ভালকৈ দেখাবও পৰা নাই, যিখিনি পাৰোঁ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। এতিয়া আপোনালোকে দেখিছে মই নাৰিকলখিনি পিঠাটোত মই এনেকৈ দি লৈছোঁ। দি লৈ এটা মই ইয়াত ভাজ দিম।
লাহেকৈ ভাজটো দি লৈছোঁ, দি মই পিঠাটো ঘূৰাই লৈছোঁ, কাৰণ মোৰ সুবিধা অনুযায়ী মই ঠিক কৰি লৈছোঁ। আৰু এতিয়া মই এই পিঠাটো ছাইডৰ পৰা এনেকৈ মানে মুকতাই দিম, দি পেলাই মই ভাজ এটা কৰি দিম। আপোনালোকে হয়তো গম পাইছে মই কেনেধৰণৰ পিঠা বনাবলৈ লৈছোঁ। এয়া দেখিছে আপোনালোকে, মই এইকেইটা এটা কৰি মই এতিয়া বনাই লৈছোঁ। হাতেৰে বনাব লগা হ'লে অলপ মেহনত কৰিব লাগে, কাৰণ ইয়াতে এনেকৈ পিঠা বনোৱা সাজ পায়। আচলতে মই সাজটো ব্যৱহাৰ কৰা নাই, যিহেতু মই থলুৱাভাৱে বনাইছোঁ, ঘৰতে বনাইছোঁ। আৰু মই আগতেও দেখিছোঁ মাহঁতে ঘৰত এনেকৈ পিঠাটো বনাইছিল। গতিকে মই যিমানখিনি পাৰোঁ পিঠা খাবলৈ মন গ'লে বা ঘৰতে এনেকৈ বনাব লগা হ'লে মই এনেদৰেই বনাওঁ। এতিয়া মোৰ পিঠাখিনি তৈয়াৰ কৰা হৈ গৈছে। নাৰিকল অলপ যিহেতু ৰৈ গৈছে, কাৰণ এটা নাৰিকলেদিয়ে বনাইছোঁ, বেছি পিঠা বনোৱা নাই। এতিয়া মোৰ হৈ গৈছে বনাই। এইখিনি এতিয়া মই নি তেলত ভাজিব লাগিব, ভাজিলে পিঠাটো তৈয়াৰ হৈ যাব। মই এতিয়া যিটো পিঠা বনাইছোঁ, আমি আচলতে এই পিঠাটো জোন পিঠা বুলিয়ে কওঁ। চবেই হয়তো তেনেকৈ নক'ব পাৰে, আৰু বেলেগত কি বুলি কয় মই ভালদৰে নাজানো, কিন্তু আমাৰ পিনে আমি এই পিঠাটো জোন পিঠা বুলিয়ে কওঁ। যদি ভিডিঅ'টো অন্য ঠাইত চাই আছে বা কোনোবাই চাব পাৰিছে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি মোক জনাব যে আপোনালোকৰ চাইডে এই পিঠাটো কি বুলি কয়। এতিয়া মই কেৰাহীটো গেছটো জ্বলাই পাতি দিছোঁ, কাৰণ মই পিঠাখিনি এতিয়া তেলত মই ভাজিম। কেৰাহীটো অলপ গৰম হ'লে ৰৈ আছোঁ। কেৰাহীটো যিহেতু তাপটো অনুযায়ী গৰম হৈ গৈছে, গতিকে মই ইয়াতে তেল দিলোঁ। তেলখিনিও লাহে লাহে দেখিবলৈ পাইছে যে গৰম হৈ আহিছে। গৰম হ'লে বেছি ভাল, কাৰণ পিঠাটো ফুলিব লাগিব। আৰু মই তেলখিনি অলপ বেছিকৈ দি লৈছোঁ, আৰু এতিয়া মই এটা কৰি ইয়াতে তেলত দি দিছোঁ। তেল আচলতে মই মিঠাতেল ব্যৱহাৰ কৰিলোঁ, কাৰণ মই আজি পিঠাটো এনেকৈ বনাম বুলি ভাবি থকা নাছিলোঁ। আৰু ৰিফাইন যিহেতু আনি থোৱা হয় ঘৰত, কিন্তু এতিয়া বৰ্তমান আজি নাছিলে, গতিকে মই মিঠাতেলেই দিছোঁ। আপোনালোকে যদি বনায় তেতিয়াহ'লে ৰিফাইন দিও বনাব পাৰে। এতিয়া মোৰ পিঠাখিনি এটা দুটাকৈ গোটেইখিনি পিঠাই ভাজি হৈ গ'ল, আৰু তৈয়াৰ হৈ গ'ল আমাৰ এই পিঠাটো। গতিকে এতিয়া চাহ তাহ বনাই খাবলৈ পৰা হৈছোঁ আৰু খাম। আজি যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু লগতে মোৰ নতুন চেনেলটো যিসকলে চাই আছে সেইসকলে যেন ছাবস্ক্ৰাইব কৰি দিয়ে, তাৰে আশা কৰি আজিলৈ বিদায়।